তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি বিয়া, সেইবাবে চবেই ৰেডি হৈ গ'লো। এতিয়া বিয়াত যাব মানে, তো এতিয়া গৈ থাকোঁ বিয়ালৈ। তো চবেই ৰেডি হৈ গ'ল। আমাৰ এইফালে হাই দাদি এতিয়া কেনে লাগিছে কমেণ্ট এটা কৰি দিব। এইপিনে ৰেডি হৈ গ'ল, এইপিনেও ৰেডি হৈ গ'ল, তো ময়ো ৰেডি হৈ গ'লোঁ। এতিয়া বিয়াত গৈ থাকোঁ বাৰু, ডাইৰেক্ট বিয়াত যাই লগ পাই আছোঁ। গাইজ মানে আজি আমি বাছত যাম, বাইক অনা নাই, বাছত যাম বুলি অসুবিধা হ'ব নাই, কিন্তু বাইক বাছত মানে যে আমি ৰখি আছোঁ। তো বাছ অহাই নাই, এইপিনৰ পৰা বাছ আহিব কিন্তু বাছটো অহাই নাই। এইপিনে যাম আমি, কি কৰিব আজি দুখৰ কথা। আজি বেলেগৰ গাড়ীত যাম, বহুত দিনৰ মূৰত। পুৰা টাইম নাই, পুৰা জলপান যে ব্যস্ত, জলপান ব্যস্ত। আৰু এইপিনে আলহী বহি আছে, জলপান খাই আছে। খাই দি দে, খাই তাতে। বাপৰে বা, কি লাজ কৰে। হাপি নেকি? হা হাপি? আমি নদীত আহিছোঁ, নদীত মানে কিবা এটা কৰিব। তো কি কৰে দেখাই আছোঁ, মই নাজানো ভালকৈ কিবা কৰিব আহিছোঁ। এই আহি আছোঁ এনেই চবেই পাৰিবা তেনেকৈ পুৰা এইটো ডাউন হয়, আমি চিল্ক চাব দেই ভালকৈ। আহি আছোঁ এতিয়া, কিবা হয় নাজানো আৰু। বেণ্ড পাতি আহি আছে বজাৰে বজাৰে, মানে আহি আছোঁ আমিও। ভাল লাগে, শুকাই আছে পানী হ'লে পুৰা পানী মাছ থাকে বঢ়িয়া, মাছৰ জেগা সেইবিলাক। অলপ পানী আছে, তাতে যাব লাগিব। এইটো উটুৱাই দিব আৰু ইয়াতে, হয়তো উটুৱাই দিছে ইয়াতে।
মৰ্নিং গাইজ, কালি দিনটো বিয়া নামত গ'ল। ৰাতিটো বিয়া বিয়া বুলি পঠাই দিলোঁ। 5টা বজাত অলপ টোপনি মাৰিলোঁ, এতিয়া অলপ উঠিলোঁ, চাহ তাহ খালোঁ আৰু এতিয়া যাব লাগিব আৰু। তো ভিডিঅ'টো ইমানেই আছিলে। তো কাৰ বিয়া হয় কোৱাই নাই ন, আমাৰ বিশেষ আলহী বিয়া হয়। তো ভিডিঅ'টো ইমানে, ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।